আহিছিলোঁ আজি উদ্বোধনী কৰিছে জিমটোৰ নাম হৈছে SD গোল্ড ফিটনেছ জিম বলক আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ আপোনালোকৰ গোটেই খাম ভিতৰতো এতিয়া চেক কৰা হৈ গ'ল দামবিলাক এনেকৈ কৰিছে বহুত ধুনীয়াকৈ কৰিছে বস্তুবিলাক ইয়াত এই বস্তুটো ভাল হৈছে আপোনালোকে দেখিছে ভিতৰতে আপোনাৰ সাপ্লিমেন্ট পোৱা যাব গেইনাৰ প্ৰটিন সব ৰাখিছে বিয়কট বাহিব ল'ব নালাগে ভিতৰতে পাই যাব চব বস্তু মানে যাওঁ বোলো অলপ দেখাম আপোনালোকক Cardio, heavy, resistance bands, pranayam, vacuum. এতিয়া মই ঘৰলৈ যাম মায়ে তাতে বঢ়িয়াকৈ হাঁহৰ মাংস বনাব মই যদি মাক এইবিলাক বুজাবলৈ হয় যে মই এতিয়া ভাত নাখাওঁ মই ডায়েটত আছোঁ মই অনুভৱ কৰি আছোঁ ফলত কৰি আছোঁ মায়ে অশান্তি পাব ন এতিয়া মোৰ কথা আছে মোৰ যিটো লাইফষ্টাইল এই লাইফষ্টাইলটো মই এটা কথা প্ৰফেছ কৰোঁ যে যদি বডি বিল্ডিং বা এক্সাৰচাইজ নকৰা মানুহ এটাই যদি ভাত খাব নোৱাৰে তেতিয়াহ'লে এক্সাৰচাইজ কৰি থকা মানুহে ভাত কিয় খাব এতিয়া আপুনি ডায়েট নকৰোঁ চব খাওঁ কিন্তু কম কম আৰু বেলেঞ্চ কৰোঁ বেলেঞ্চ কেনেকৈ কৰোঁ আজি যদি মই ঘৰতে ঘৰ গৈছিলোঁ আজি হাঁহৰ মাংস পালোঁ মায়ে ভাত বনাই বেছিকৈ খাই দিওঁ পিছদিনা আকৌ তাৰ পাছে আৰম্ভ কৰিম পিছদিনা আকৌ কমকৈ খাম তাৰপিছত মিলটো পাতলকৈ লওঁ কিবা এটা মিল লওঁ ন গতিকে সেই কম কমকৈ খাই থাকিলে উলিয়াবই লাগিব মই উলিয়াওঁ সেইকাৰণে মই দিনত ক'লৈকো নাযাওঁ মই কাকো লগ নকৰোঁ মই ৰুমৰ ভিতৰত বঢ়িয়াকৈ ৰেজিষ্টেঞ্চ বেঞ্চ আছে মোৰ ভিতৰে ট্ৰেইনিং কৰোঁ প্ৰাণায়াম কৰোঁ ব্ৰিডিং এক্সাৰচাইজবিলাক কৰোঁ কঁকালৰ এক্সাৰচাইজবিলাক কৰোঁ মবিলিটিবিলাক কৰোঁ যাতে জইণ্টছবিলাক ভালে থাকে আপুনি যেতিয়া কাম আপোনাৰ ৰাতিলৈকে হয় অলপ বেছি দেৰিলৈকে হৈ যায় কাম চামবিলাক তেতিয়া আপুনি টোপনিটো কেনেকৈ পূৰা কৰে দেৰিলৈকে শুই দিওঁ 7 ঘণ্টা মই শুমেই শুম 1 ঘণ্টা মই স্পেয়াৰ ৰাখোঁ গাড়ীত মিলাওঁ নহ'লে 1 ঘণ্টা মই ভাত খাই উঠি পেলাই যদি পাই যাওঁ সময় এবাৰ চিঙি ফুৰি উঠি দিলোঁ ভাতটো খাই উঠিয়ে তাৰপিছত মই শুই দিওঁ অলপ সময় কিন্তু কাৰোবাৰ যদি টোপনি কমি আছে তেতিয়া মেডিটেশ্যনটো চাব লাগে মেডিটেশ্যন কমি থাকিলে টোপনি বেয়া হৈ থাকিব গতিকে মেলেটনিনৰ চিক্ৰেশ্যনৰ যিখিনি সময় যিটো হৰমন আমাৰ ৰেছপনচিবল টোপনিৰ কাৰণে মেলেটনিনৰ চিক্ৰেশ্যনৰ সময় শুদ্ধ সময়ত যদি শুব পাৰে আন্ধাৰ হোৱাৰ পৰা পোহৰ হোৱাৰ আগলৈকে তেতিয়াহ'লে তেওঁ শৰীৰটো ভালে থাকিব তেওঁ এইবিলাক মেডিটেশ্যন নকৰে
যদি জোৰ জবস্তিকে ৰাতিটো খাই থাকিম দিনত উঠি থাকিম তাৰ প্ৰকৃতিয়ে বিপক্ষে যদি যায় সন্মান বেলেগকৈ কৰিবই লাগিব কাৰণ জীৱৰ ব্যৱসায়টো যিয়ে ব্যৱসায়টোৰ যিজন স্বত্বাধিকাৰী তেওঁতো লাভ হয়েই তালৈ যিকেইজন মানুহ আহে এক্সাৰচাইজ কৰি তেওঁলোকৰো লাভ হয় গতিকে জিমৰ ব্যৱসায়টো আপুনি সদায় সহায় ল'বই লাগিব গতিকে মই সহায় কৰিছোঁ তেওঁ সদায় এটা ওচৰত কিমান অত্যাধুনিক জিম এটা আনিছে সকলোৱে আহক আৰু জিমটো অকল মাছল বিল্ডিঙৰ কাৰণে নহয় মই এইখিনি কথা ক'বলৈকে আজি অলপ আগতে ইণ্টাৰেকশ্যন চেশ্যনটো কৰিছিলোঁ যে চবেই এইটো ভাবে যে মই বডি বিল্ডিং কৰিব লাগিব মই মাছল বনাব লাগিব মাইকী মানুহৰ চিন্তা এক্সাৰচাইজ কৰিলে মোৰ মাছল হৈ যাব মাইকী মানুহ টেষ্টষ্টেৰন নাই হৰমন কেনেকৈ কৰিব তেওঁ মাছল কেনেকৈ ডাঙৰ বনাব নোৱাৰে নহয় হ'ব নোৱাৰে কিন্তু ফিটটো ৰাখিবৰ কাৰণে আপুনি জানেনে আজিলৈকে এতিয়া আপুনি যদি আমাৰ ইয়াৰে চাৰ্জনকেইজনক সোধে বা ডক্টৰকেইজনক সোধে তেওঁলোকে ক'ব যে লিভাৰ চিৰচিছৰ প্ৰব্লেম আটাইতকৈ বেছি মাইকী নহয় মতামতকৈ বেছি কাৰণ মতা মানুহে কিন্তু মদ খায় তথাপিতো চিৰচিছৰ প্ৰব্লেম মাইকী মানুহৰ বেছি কিয় তাৰ কাৰণটো এইটো যে মাইকী মানুহবিলাকে ঘৰৰ কাম কৰি খোৱা বনাই বহুত সময় ভোক লাগি যায় নোখোৱাকৈ থাকে চবকে খুৱাই শেষত খাই ভাতটো বেছিকৈ খাই দিয়ে সেই ভাতটো হজম কৰোঁতে লিভাৰটো বহুত কষ্ট পায় লিভাৰটো যদি ভালে নাথাকে একো বস্তুৱে ভাল নাথাকে গতিকে টেকনিক এটাই যিটো টেকনিক আজি নতুনকৈ মই কোৱা নাই কালি কোনোবাই নতুনকৈ নক'ব বহুত পৰা বুঢ়া মেঠাই গৈয়ে গৈছে কমাই খাবা বনাই খাবা ফিটনেছ মোৰ মতেৰে খুব ডাঙৰ ডাঙৰ মাছল নহয় সেইটোও নাই কিন্তু সেইটো নহয় সেইটো এটা স্পৰ্টছ মোৰ মতে ফিটনেছ হৈছে 90 বছৰ বয়সত যেতিয়া আপুনি আঁঠুলৈ বহিব পাৰিব সেইটো ফিটনেছ আপুনি যেতিয়া বহো বুলিলে বহিব পাৰে উঠিব বুলি উঠিব পাৰিব সেইটোহে ফিটনেছ এতিয়া 90 বছৰ বয়সলৈকে যেতিয়া আপুনি চেনি খাই থাকিব পাৰিব ছাগলী মাংস খাই থাকিব পাৰিব সেইটোহে ফিটনেছ ফিটনেছ 3 দিন জিম আহি মই কানি এটা বনালোঁ আৰু পিছত মই চবকে কৈ ফুৰিম যে এসময়ত ময়ো কৰিছিলোঁ মই সেই এসময়টো বিশ্বাস নকৰোঁ মই এতিয়াও কৰি আছোঁ আৰু মৰা আগদিনাখনলৈকে শাৰীৰিক পৰিশ্ৰম যেতিয়াই হ'ব ঘৰ কৰা মানুহগৰাকী কিয় ফিট হৈ থাকে ঘৰ মুচি থকা মানুহগৰাকী কিয় ফিট হৈ থাকে যিটো মানুহে নিজে চাইকেল চলাই অফিচৰ পৰা অহা যোৱা কৰে তেওঁ কিয় ফিট হৈ থাকে ফিট হৈ থাকে কাৰণ তেওঁ ফুৰি আছে নহয় কিবা এটা আমি নিজে নিজে আমাৰ ইয়াত ভিতৰত ক'ৰবাত কিবা এটা ছিঙিলে কিবা এটা ভাঙিলে কিবা এটা বেয়া হ'ল তাক কিহে ভাল কৰিব তেজৰ চলাচল হ'ব লাগিব ন ব্লাড চাৰ্কুলেশ্যন লাগিব ব্লাড চাৰ্কুলেশ্যন হ'বলৈ মই কি কৰিব লাগিব ব্লাড চাৰ্কুলেট কৰিব লাগিব মুভমেণ্ট লাগিব একো নাই এনেই বয়সস্থ মানুহ একো কৰিব নোৱাৰে দুটা পানীৰ বটল লওক আধা লিটাৰ বা 1 লিটাৰ নিজৰ অনুযায়ী পানীৰ বটল দুটা লওক সেইটো চবতে পাব ৱেইট কিনিব দৰকাৰ নাই সেইটা লৈ পেলাই এনেকৈ মুভমেণ্ট কৰক এনেকৈ কৰক বাইচেপৰ কাৰণে এক্সাৰচাইজ হৈ থাকিলে এনেকৈ কৰিলে ব্ৰেকিয়েলিছত লাগি থাকিলে ফৰামত লাগি থাকিলে এনেকৈ মুভমেণ্ট কৰিলে শোল্ডাৰত কামত দিলে ৰ'ডৰ এইবিলাক কাম আহিলে জইণ্টছবিলাক কৰিলে মুভমেণ্ট লাগে খালি মুভমেণ্ট যিকোনো এনেকুৱা কোনো নিয়ম নাই ধৰা পালা এনেকৈ মুভ কৰিব পাৰিলেও কামত দিব এনেকৈ মুভ কৰিলেও কামত দিব এনেকৈ মুভ কৰিলেও কামত দিব খালি মুভমেণ্ট লাগে যাতে তেজৰ চলাচল হৈ থাকে যিটো জেগা আমি তেজ চলাচল কৰি নিতেই ভালে থাকিব আমাৰ ফলাফলত প্ৰব্লেম কিয় কম হয় আটাইতকৈ বেছি মানুহৰ চবতে প্ৰব্লেম হয় শৰীৰত অমুক বিষ ফলাফল বিষ বুলি কাৰোবাক কোৱা শুনিছোঁ কাৰণ এইটো মাছল আমি থিয় হৈ থকাৰ সময়ত ব্যৱহাৰ হৈ থাকে থিয় হৈ আছোঁ ফলাফল এক্টিভেট হৈ আছে এই এক্সাৰচাইজ হৈয়ে থাকে ফলাফলৰ প্ৰব্লেম কেতিয়াও কাৰণ নহয় তোমাৰ প্ৰব্লেম হৈ যাব আপোনাৰ হাতৰ বিষ হ'লে বুলি কি কয় মোৰ হাতটো বৰ বিষ হয় তাৰমানে ইয়াত হয় ইয়াত নহয় কিন্তু কাৰণ এইটো আপুনি এনেকৈ থিয় হৈ থাকোঁতেও ওপৰত ইউজ হৈ আছে ধৰি থাকোঁতেও ইউজ হৈছে খাওঁতেও ইউজ হৈছে পানী বটল বাকীতেও ইউজ হৈ আছে সেইকাৰণে ফোৰাম আৰু ফলাফলৰ কেতিয়াও প্ৰব্লেম নহয় ভাবিব কথাবিলাক